Hi guys, welcome to my YouTube channel নিৰঞ্জন দাস ব্লগ ট্ৰাইবেল লাইফ। আপোনালোক আজি এই বাসন্তীত এইবিলাক লোড দিছোঁ। এতিয়া ৰাতিপুৱা এতিয়া ঠেলাখন টানিব লাগিব। মই বাসন্তীক টানি লৈ যাব লাগিব। এইগিলা লোড দি দোকানখন লৈ যাব লাগিব। এতিয়া আপোনাৰ লৈ যায় মই তাতে আনলোড কৰিম। আনলোড কৰি আৰু দোকানখন পাতিম। সদায় অনা নিয়া কৰিব লাগে এইগিলাখন। সেইকাৰণে এতিয়া মোৰ এই ল'ৰাহঁতে কি কৰি আছে অলপ দেখুৱাই কিনে যাওঁ আৰু তাকে গেলি এইবিলাক মুৰ্গী চুৰ্গী এৰি দিছোঁ। এই ছাগল এৰি দিছোঁ। এই মোৰ সৰু ল'ৰাটো ইতেহে এই ছাগলীটোৰ লগত যুঁজি আছে। চাওকচোন ইয়াৰ লগত যুঁজি আছে এনেকৈ। এই মোৰ মিছেছ এইটো আপোনালোকক ভালকৈ দেখুৱাই দিওঁ। তেওঁক সেইটো চাই আছে দেখি যাব ওলছে আৰু তেওঁ ৰেডি হৈ মিনি মই এখানটি অলপ ভিডিঅ' কৰিলোঁ। এই চাওক মোৰ ছাগলী এনেকৈ আছে। এইদিনাখনে পোৱালি এটা হৈছে এই ছাগলীটোৰ। এই ছাগলী পোৱালিটো নাচি আছে। বাছ মোৰ ডাঙৰ ল'ৰাটো বা ক'ত গ'ল? মোৰ ডাঙৰ ল'ৰাটো ক'ত গ'ল বা মই চাওঁ। এই চাওকচোন এতিয়া গ'লে ইতেহে মুখখন ধুই আছে। দেখছি না বহুত দেৰিকৈ উঠে। ইমান দেৰিকৈ উঠে না নেই নহয় চলিগিলা। এইগিলা মোৰ মুৰ্গীৰ পোৱালিগিলা হৈছে মানে 2-3 মাহমান পিছত বেচিব পৰা হ'ব। এইবিলাক আছে আৰু ক'ৰবাত আছে মুৰ্গী। তেতিয়াহ'লে আমি যাওঁ তালৈকে। আপোনালোকে চাই থাকিব। তেতিয়াহ'লে বলক যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া যাব ধৰিছোঁ। ঠেলাখন টানি যাব লাগিব। এতিয়া তালৈকে যাম আমি। বলক আপুনি বলক আপোনালোকে বলক। এই চাওক ঠেলাখন টানি নি আছোঁ এনেকৈ। এইটো মোৰ মিছেছ মোৰ পিছে সহযোগ কৰি আহি আছে। তেওঁৰ লগত যে যাম তাতে যাই কিনে অলপ এইবিলাক আনলোড কৰিম। কৰি কিনে দোকানখন পাতিম আৰু তাতে আপোনালোকে চাই থাকিব। কেনে হৈছে ভিডিঅ'টো বনাই দিলোঁ আৰু একবাৰ ৰাতিপুৱাই আৰু কি কৰিম আৰু তাকে কৰিলোঁ। ধন্যবাদ।